হেৰি কি কৰি আছেনো? এই ৰ'বাহে বাতৰিখন অকণমান চাই লৈছোঁ। কিবা কম বুলি আহিছা নি? কথা কেইটামান আছিলে আকৌ। কোৱা তেতিয়াহ'লে। বাতৰি চাই থাকোঁ, শুনিও থাকোঁ। আজি কেই তাৰিখ হ'ল? আপোনাৰ কিবা খবৰ আছেনে? বজাৰ কৰিব লাগিছিলে নহয়। কেতিয়া কৰিম বুলি ভাবিছে? একো নাইকিয়াই হ'ল দেখোন ভিতৰখনত। কৰিব লাগিছিলে বাৰু, তুমিও কথাটো কোৱা নাই। ভাবিছোঁ চব আছেই। তাৰমানে মই নক'লে মানে আকৌ একো আপুনি নানিবই মানে, মই ক'লেহে আনিব। তুমি ক'লেহে গম পাম কি আছে কি নাই। হ'ব তেতিয়াহ'লে। আমাৰ পদূলিমুখৰ পৰা পাকঘৰলৈকে যিমান দীঘল তেনেকৈ লিষ্ট এখন মোক আজি বনাই দিবা। চব বজাৰ কৰি আনিম। ঠাট্টা নকৰিব। এইটো কিবা ঠাট্টা কোৱা কথা হ'লনে? কৈছোঁ আৰু তোমাক। তুমি আকৌ একদম এসোপা এসোপা লিখা নহয়। যিকেইটা নাই লিখি দিবই লাগিব। আৰু যদি অকণমান বটলত যদি অকণমান থাকে সেইকণ আকৌ মই নতুনকৈ লিখি দিবই লাগিব। তেনেকেই দীঘল হয়গৈ লিষ্টখন। বাৰু চব লিখি দিবা, মই লৈ আহিম। মই তেতিয়াহ'লে লিষ্টখন বনাওঁগৈ। আলু 7 কেজি, মচুৰ 5 কেজি, মিঠাতেল 3 লিটাৰ, নিমখ 4 পেকেট, হালধি 2 পেকেট, আটা 7 কেজি, চেনি 3 কেজি, বুট 2 কেজি, চাহপাত 1 কেজি আৰু ধূপ এটা বান্দুল লিখি দিব লাগিব। তাৰপিছত জুই চলা এবাকচ, তাৰপাছত পিঁয়াজ, নহৰু এইকেইটা লিখি থওঁ, কিমান আনিব। তাৰপিছতে বিস্কুট, মেগী, চেৱৈ, চয়াবিন, হ'ব বৰ্তমান এইকেইটাকে লিখি থওঁ, আৰু মনত পৰিলে লিখি দিম বাৰু। হেৰি বজাৰৰ ৰিচিপ্ট মোৰ লিখি হৈ গ'ল, কি লাগে কি নালাগে। মনত পৰাখিনি বাৰু মই চবেই লিখি দিছোঁ। বাকী মই এতিয়া পাহৰিছোঁ দেই। মনত পৰিলে আকৌ তেতিয়া মই আপোনাক ফোন কৰি দিম। আপুনি সোনকালে বজাৰকেইটা কৰি আনিবগৈ। বাৰু মই কৰি আনিমগৈ বাৰু সোনকালে। হেৰা গ'লাগে যে, কথা এটা আজি পাহৰিলা নি? কি কথা বাৰু? চাওঁ এইফালে আহা। আজি বৰ পাহৰিলা দেও। কি কথা হ'ব পাৰে এবাৰ ভাবি বাৰু মোক কোৱাচোন। জানো পাই, মোৰ তেনেকৈ দেখোন একো মনত পৰা নাই। কি কথা আপুনিয়ে কৈ দিয়কচোন, চিন্তাত পেলাই নাথাকিব। কথা বুলি ক'লেই আকৌ চিন্তা হৈ যায়গৈ নহয়, কি বা কথা, আৰু বা কিবা হ'ল নি আকৌ? অকল আৰু সেইটোহে জানিলা আৰু। কিবা এটা যে তোমাৰ মোৰ থাকিব পাৰে, সেইটো হ'বলৈ ভাল কথাটো মনলৈ নাহে কেতিয়াও। মানে? আজি কেলে তোমাৰ আৰু মোৰ এনিভাৰ্চেৰী হয় নহয়? আজি কেইবছৰ হ'ল মনত পেলোৱাচোন। ইমান পাহৰিলানে তুমি হেৰৌ? মোৰ এই বুঢ়া হ'লোঁ, মোৰ এতিয়াও পাহৰা নাই। হয়তো আকৌ, মই পাহৰিছিলোঁৱে। আজি আমাৰ মেৰেজ এনিভাৰ্চেৰী নহয়। আপুনি দেখিছোঁ আপোনাৰ ভাল মনত আছে দেই। মোৰ এইবিলাক আজিকালি মূৰৰ ওপৰেদি যোৱা হৈছে আৰু একোৱে মনত নথকা হৈছে।
এই ঘৰ সংসাৰ ল'ৰা ছোৱালী ৰাতিপুৱা শুই উঠিয়ে ভাত পানী ঘৰ চোতাল এইবোৰহে আৰু মই চব পাহৰিছোঁ। আইঅ দেহি আপোনাৰ যে মনত আছে কথাটো। পিছে হেপী এনিভাৰ্চেৰী। আপুনি ভালে থাকক, সুস্থ থাকক, ভগৱানে আপোনাক ভালে ৰাখক, সদায় ভালে ৰাখক। মই যাতে সদায় সেন্দুৰকণ উজ্জ্বলকৈ লৈ থাকিব পাৰোঁ আপোনাৰ নামত। আপুনি সদায় কুশলে থাকক, ভগৱানৰ ওচৰত মোৰ এয়াই প্ৰাৰ্থনা। মই আজি বাৰু গোঁসাইঘৰত ধুনীয়াকৈ চাকি এগছ দিব লাগিব আমাৰ হৈ, ঘৰখনৰ হৈ। থেংক ইউ ডাৰ্লিং। তোমালৈও পিছে থাকিল শুভকামনা। তুমিও ভালে থাকা, সুস্থ থাকা। আমাৰ এই ল'ৰা ছোৱালীহালক যাতে তুমি মানুহ কৰিব পাৰা, তোমাক ঈশ্বৰে শক্তি দিয়ক, সকলো ঠিকে থাকে থাকক, নে কি কোৱা? তাকে আৰু মইনো কি ক'ম, আপুনি যেতিয়া আশীৰ্বাদ দিছে হ'ব আৰু। বাকী চব ভগৱানৰ ওপৰত। হ'ব দিয়ক, মই এতিয়া ভাতত লাগোঁগৈ। চাহ একাপ খাব নি, গাখীৰ চাহ একাপ? দিয়া যদি দিওঁ বুলি ভাবিছা। বাৰু মই তেতিয়াহ'লে চাহ অকণ বনাওঁগৈ, আপুনি আৰু মই দুয়োটাই একেলগে খাম আজি। বাৰু যদি দিওঁ বুলি ভাবিছা দিয়াগৈ। আজি পিছে ইহঁত দুটা স্কুলৰ পৰা আহি লওক বাৰু। আজি খানাটো অকণমান ডাঠ কৰিব লাগিব দেই, বুজিছাই নহয়? জানো আকৌ আপুনি আজি কি খুৱায়, আপুনিহে জানিব। মোৰ আৰু বনোৱা কামহে, আপুনি যি আনে মই সিজাই পকাই দিম আৰু চবকে। হ'ব বাৰু দিয়ক, এতিয়া কথা পাতি নাথাকোঁ, মই চাহ কৰোঁগৈ। হেৰা, ইহঁতক ফোন কৰিছিলা নি? আমাৰ ইহঁতৰ ভাইটিহঁতক, বোৱাৰীহঁতক? মই অথনি যে আহোঁতে এবাৰ ফোন লগাইছিলোঁ, ফোনটো নালাগিলে। নেটৱৰ্কৰ কাৰণে নগ'ল নেকি। আকৌ এতিয়া ওলাই আহিব হ'লেই নহয়। মই এতিয়া ফোন এটা কৰি দিওঁ, আমি যে গৈ পামেইগৈ এতিয়া বুলি। ঐ নকৰিবা নকৰিবা, মই তোমাক সুধিছোঁহে তুমি কৰিলানি বুলি। নকৰিবা, আমি সিহঁতক ছাৰপ্ৰাইজ দিম আকৌ। ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ, ফোন কৰি দিলে দেখোন ছাৰপ্ৰাইজ নাথাকিবই। একদম ঘপককৈ গৈ ওলাই দিমগৈ। তাহাঁতক চামচোন তাহাঁতি কি কৰে। সেই এনেকৈহে ভাল লাগে নিজৰ ঘৰলৈ আহি। ফোন নকৰিবা দেই। হ'ব দিয়ক তেতিয়াহ'লে, আপুনি যিহেতু কৈছে। কিন্তু সুধিলে আকৌ মই আপোনাৰ কথাই ক'ম, আপুনি কৰিব নিদিলে বুলি। হ'ব, মোৰ কথা কৈ দিবা। আগে ছাৰপ্ৰাইজ মেইন। নবৌ কোননো? মই আকৌ বকুল, মাতটোকে ধৰিব নোৱাৰা হ'ল হ'বলা। কি কৰি আছে আপুনি? ঐ আহ সোমাই আহ। মই আৰু এইয়া পাকঘৰত কামৰ আৰু জানই নহয়। সোমাই আছোন, বহি আহ। নৰেন্দা নাই নেকি? দেখা নাই যে, মাতটো শুনা নাই। বজাৰলৈ পঠিয়াইছোঁ বুজিছ। কিমান কৈ বজাৰলৈ পঠিয়াইছোঁ, এতিয়া আহিবই হ'ল আৰু। তই মই গৈছোঁ ৰ। ল'ৰা ছোৱালীকেইটাও নাই হ'বলা, স্কুলৰ পৰা অহাই নাই নেকি। ইহঁত দুটা থাকিলেও ভাল লাগে, নহ'লে গোটেই নিজান হৈ থাকে। নবৌ, তামোল এখন লৈ আহক, মই বহিছোঁ বাৰু। তামোল খাই ল ল'ৰা। ভাত পানী খালি নে? আমাৰ ইহঁতি আকৌ স্কুলৰ পৰা আহি পাবহিহে এতিয়া। বাপেক বজাৰলৈ গ'ল সেয়া, তাৰপিছত খাম আৰু। ৰাতিপুৱা ইহঁতক খুৱাই পঠিয়ালোঁ কেইটামান। হয় নেকি? ঠিকেই আছে বাৰু। মই ভাত খালোঁ বাৰু, ঠাণ্ডা ভাত কেইটামান আছিলে তিয়াই থোৱা, সেয়াকে খালোঁ। আলু পিটিকা, মাছৰ পোৰা, তাৰপৰা আকৌ মচুমাহৰ যে এইটো যে সিজাই পেলাই যে বনায়, সেই তেনেকৈ খালোঁ ভাত কেইটামান। দুপৰীয়া ভাত দেৰিকৈ খামগৈ আৰু। কি বুলি কয়, তামোলখন ভাল হ'ব যেন লাগিছে। দেখাতে মানে মিঠা হ'ব যেন লাগিছে। তামোলখন বেয়া নহয় বাৰু, ভালেই। আপুনি পালেহি? নৰেন্দা, বজাৰ দেখোন ঢেৰ কৰিলে। যিখনহে লিষ্ট দিছে চব লৈ আনিছোঁ আৰু দেই। এমাহৰ বজাৰ, এমাহ যোৱাই দেই, এসপ্তাহ যোৱাই। এতিয়া গৃহিণীৰ ওপৰত কথাও, মই আনি দিয়া মানুহ আনিহে দিছোঁ। তই কেতিয়া আহিলি? অকণমান দেৰি হ'ল, এয়া বহিছোঁ। আমন জিমন লাগিছে, আপুনি নাই, ইহঁত দুটাও নাই। নবৌৰ লগতনো কি কথা পাতিম। এয়া তামোল এখন দিয়ক বুলি ক'লোঁ, তামোল দিছে নবৌৱে, তামোল খাইছোঁ। তাৰপৰা ভালেই হ'ল বাৰু আপুনি পালেহি। হেৰা বেগ দুটা লোৱা দেই, বৰ গধুৰ, বৰ নোৱাৰিছোঁ।
একদম এইবোৰ চব চিজিল কৰি থোৱাগে। হ'ব হ'ব, মই কৰিম এইবোৰ। আপুনি এইবোৰ চিন্তা কৰিব নালাগে, আপুনি এইডোখৰতে থওক, মই লৈ যাম। ঐ গকুল, শুনিছনে নাই? আজি ভাতকেইটা আমাৰ ঘৰতে খাবি বুজিছ। মই এয়া বজাৰ কৰি আনিছোঁৱেই নহয়, এই নবৈ বনাওঁ। হয় নেকি? হ'ব, খাম আকৌ, কি কথাটোনো। পিছে আজি কিবা কিবা কিবি আছে নি বাৰু আপোনালোকৰ, নে এনেই খাবলৈ কৈছে? আমাৰ আজি নবৈৰে মূৰৰ এনিভাৰ্চেৰী আকৌ। নবৈৰে পাহৰিলে, মই মনত পেলাওঁতেহে মনত পৰিছে তেওঁৰ। আজি সেইকাৰণে আৰু ভাতকেইটা খাম আৰু দে লগে ভাগে, ভাল লাগিব নে কি ক? ৱাও নবৌ, আপুনি মোক কোৱা নাই যে, অথনিৰ পৰা বহি আছোঁ। জক জক, চাহ বনকগৈ, মিঠাই আনক, আজি চব খাম। মই পিছে ভাবিছোঁ কিবা এটা আজি আছে দেই, অকণমান মনটোৱে কৈছিলে। দেখিছা বাৰু, যি কি নহওক ভালেই হৈছে বাৰু। আপোনালোক দুয়োজনলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। দুয়ো ভালে থাকক, কুশলে থাকক, এয়াই প্ৰাৰ্থনা ভগৱানৰ ওচৰত। আজি পিছে খানা ডাঠ হ'ব লাগিব দেই নবৌ, মই এনেকৈ হাৰি যাবলৈ নিদিওঁ। ধন্যবাদ দেই। মোক পিছে দোকানৰ লিষ্টহে দিছিলে, মই কিন্তু চব মাংস মাছ চব বজাৰ কৰি বেগতে লৈ আনিছোঁ। এতিয়া বেগৰ পৰা উলিয়ালেহে গম পাব আইদেউৱে। আকৌ কি 10 বাৰ যাম নি? এনেও জানোৱেই আজি আমাৰ এনিভাৰ্চেৰী, আজি ডাঠ হ'ব লাগিব খানা, নে কি ক? অঁ, এয়াহে ভাল কথা। এতিয়া কি কৰিব লাগে কওক, কামত লাগি যাওঁ। কিনো কাম কৰিবি, নবৈৰে বনাব, আমি খাম। এতিয়া চব বজাৰ কৰিয়ে আনিছোঁ, মাংস কাটি মেলি চব ৰেডি কৰিয়ে আনিছোঁ। বাকী আৰু এনেই আৰু অকণমান হাতে পাতে কৰি দিব লাগিব। ৰহ, চাহ একাপ খাই লওঁ প্ৰথম মিঠাই সৈতে। হেৰা, চাহ বনাই আনা দেই, তিনিওটালৈকে আনা, তোমালৈও আনিবা। আৰু মই মিঠাই লৈ আনিছোঁ আকৌ। অঁ, চাহকণ মই এওঁলোকক বনাই দি থৈ আহোঁ। কিবা মিঠাই আনিছোঁ বুলি কৈছে নহয়, কি মিঠাই আনিছে জানো, চাওঁচোন। কেতিয়া পামগৈ লাগিছে আৰু দেই, আমনি লাগি গৈছে কিন্তু। এই পালোহি আৰু, দেখিছাই দেখোন। আহিলোঁ পিছে ঠিকেই, বিস্কুটৰ পেটি এটাও আনিবলৈ নহ'ল নহয়। একো নহয়, নিজৰ ঘৰলৈহে আহিছোঁ। মই আপোনাৰ স্বভাৱটোৰ কথা জানো যে, সেইকাৰণে মই কালিয়ে চিংৰা, মিঠাই, কালাগান, বিস্কুট, ভুজিয়া চব মই আনি ভালকৈ মই লৈ আনিছোঁ। আপোনাক কোৱাহে নাই। মই এনেও জানো আপুনি যে কিনি নিদিয়ে। মই আগতীয়াকৈ চব ৰেডি কৰি আনিছোঁ, গম পাইছে? যলৈ যাওঁ, যলৈকে নাযাওঁ, একো এটা নিনিলে বাৰু ভাল লাগে নি? ইমান দিনৰ মূৰত আহিছোঁ। আপুনি মানে বহুত আচৰিত মানুহ, গম পাইছে? এনেকুৱা চিকটা মানুহ মানে মই পৃথিৱীত দেখা নাই। হে, তুমি দেখোন মানুহ মাৰিবা। অ', কিমান টকাৰ তুমি মিঠাই আনিছা হে? তাৰ পৰা আনিবহে লাগে। আচৰিত দেই তুমি কেতিয়া কি কামবোৰ কৰা মই একো বুজি নাপাওঁ। মই ভাবিছোঁ একো এটা নিনো, পাৰিলে কিবা এটা আনিম তাহাঁতৰ পৰা। ৰাম, মানে মাইকী মানুহ যে এনেই নকয়। কি মাইকী মানুহক কি কয়? কি কয় মাইকী মানুহক? মাইকী মানুহৰ মন বুজাটো টান বুলি কয় যে, সেইটোৱে কথা। ল'ৰা ছোৱালী এহাল আছে হে, লাজ নালাগে আপোনাৰ? বৰমা বৰ্তাহঁতে বোলে কি আনিছে, পোনে তাহাঁতি সেইটোহে চাব। তাহাঁতি সেই অকণমানি ল'ৰা ছোৱালীকেইটাই কি জানে? কিবা এটা খোৱা অনা সেইটোহে তাহাঁতি সেইটোহে বিচাৰিব। আৰু কেনেকৈ সোমামগৈ খালী হাতখনে? যে টকাই বজাৰ নকৰোঁ, আপোনাৰ দৰকাৰ নাই, গাড়ী চলাই গৈ থাকক। মোৰ পইচা গছত লাগিছে বুলি ভাবিছে তাহাঁতি। আজি পিছে নৰেন দা, আপোনালোকৰ এনিভাৰ্চাৰী কেইবছৰ হৈছে? নবৈৰক সোধচোন কি কয়। 17-18 মান হ'ব আৰু। ভালকৈ হিচাপ কৰিব লাগিব, মনত নাই। 19 বছৰ হৈছে, 19 বছৰ। অঁ, জানো। ঠিকেই আছে তেতিয়াহ'লে। ইহঁতি দুটাই গম পায় নে নাপায় পিছে? ক'ৰ পৰা গম পাব? মাকেই গম নাপায়, এতিয়া আহিলেহে গম পাব আৰু। খা, চাহ খা, ঠাণ্ডা হ'ব। হেৰা, কোন আহিছে বাৰু গাড়ী লৈ? হৰ্ণ বজাইছে। অঁ, জানো পাই, কোন আহিছে চাওঁগৈ বাৰু।
আমাৰ ককাইদেউ নবৌহঁত আহিছে দেখোন। খবৰ এটাও নিদিলে যে। ভালেই হ'ল দিয়ক, আজি ভাল দিনটোতে আহিলে। হয় নেকি? তাহাঁতি ফোন এটা নকৰিলে যে? হ'ব বাৰু দিয়া, একো নাই, বজাৰ চজাৰ কৰিয়ে আনি থৈছোঁ। ভালেই হৈছে আজিৰ দিনটোতে তাহাঁতি ওলাইছেহি। আজি তেতিয়াহ'লে আপোনালোকৰ আৰু ডাঠ হ'ব আৰু। কিহে পায় আৰু। ভাইটি, অকণমান আগবাঢ়ি যাব লাগে বুলি তোৰ খবৰ নাই? হৰ্ণ মাৰি আছোঁ টিট টিট, চাহ খাই আছোঁ বহি পেলাই। আইঅ' ককাইদেউ কিনো কথা ক, মই তই আহিছ বুলি গম নাপাওঁ নহয়। এতিয়া এওঁক ক'লোঁ কোন আহিছে চোৱাচোন, তেতিয়াহে গম পাইছোঁ তই আহিছ বুলি। ভালেই কৰিছ দে আহিলি, ফোন এটা নকৰিলি পিছে। একো নাই বাৰু, ফোন নকৰিলেওনো কি, আগৰ দিনত ফোন নাছিলেই। হ'ব বহি লহিচোন অকণমান, ৰেষ্ট লৈ লহি। হেৰা তুমি যোৱা, সেই পানী চৰবত চাহ কি আনাগে যোৱা। তহঁতৰ ভালেই নহয়? নবৌ ভালেই নহয় আপোনালোকৰ? আছোঁ পাই, ভালেই বাৰু। তোমালোকৰ ভাল? বৰকে ঘৰলৈ মনত পৰি আছিলে পাই, আহোঁ আহোঁ লাগি আছিলে। তাৰপৰা এইজনক ক'লোঁ ব'লকো যাওঁ, দুদিনমান থাকি আহোঁগৈ। ভালেই কৰিলা নবৌ, দুদিন নালাগে, এসপ্তাহ এমাহ যিমান দিন থাকা। আহা বহি ৰেষ্ট লৈ লোৱাহি অলপমান। গাড়ীত চাগে আহি থাকোঁতে ভাগৰ লাগিছে নহয় হেৰ'। নাই কিনো ভাগৰ লাগিব, গাড়ীত বহি অহাহে। গকুল, ভালে আছা? মাত এষাৰো দিয়া নাই। মোৰ ভালেই পাই, আপোনালোকৰ ভাল নহয়? এয়া মই তাকে বোলো আপোনালোকে কথা পাতি লওকচোন, তাৰপৰা লাহে ধীৰে বোলো কথা পাতিম আৰু, সেইবুলি মই বহি চাইহে আছোঁ। গাড়ীৰ ভিতৰতে মিঠাই টোপোলাও থাকিলে, যোৱাখন লৈ আনকে মই পাহৰিয়ে থাকিলোঁ, কোবাকুবিকৈ সোমাই আহিলোঁ। ইহঁতি দুটা নাই নেকি? ক'লৈ গ'ল? ইহঁতি স্কুলৰ পৰা পাবহি হৈছেহিহে, পাবহি আৰু এতিয়া। মই ভৰি হাতকেইটা ধুই আহোঁ দেই, পিছতহে চাহ তামোল খাম। আহা নবৌ, ভালেই নহয় বাকী হয়নে? আছোঁ আৰু দেই যেন তেন, ভগৱানৰ কৃপাতে। আইঅ' এতিয়াহে অলপ ভাল লাগিছে দেই। অকণমান ভৰিকেইটা পোনাই দিব লাগিব। বৌ আহা, চাহ খাই লোৱাহি। গৈছোঁ। ককাইদেউ, নবৌ, চাহ টোপা খাই লওক। মই ভাতৰ যোগাৰ কৰোঁগৈ। হ'বই আৰু, আধা আধি বনাই থোৱা আছে, আৰু এতিয়া মই ভাতত লাগোঁগৈ। আপোনালোক দুইজনে অকণমান ভৰি দুটা পোনাই ল'ব। হ'ব ন ছোৱালী, চাহত চেনি দিছা নি বাৰু? মোৰ আকৌ চুগাৰ আছে, মই চাহ চেনি দিলে খাব নোৱাৰিম। নাই দিয়া, নবৌৱে কৈছে বাৰু মোক। ককাইদেউ, আজি ভাল দিনটোতে আহিলি তহঁতি। আমাৰ দুয়োৰে আজি এনিভাৰ্চেৰি, গম পাইছনে? আজি লগে ভাগে এসাঁজ ভালকৈ খাব লাগিব। ঈশ্বৰে তহঁতক আজি টানি আনিলে। বৰ ভাল কথা ন ছোৱালী, আমাক দেখোন কোৱাই নাই তোমালোকে। বৰ ভাল কথা দেই, আজি ভালকৈ এসাঁজ খাব লাগিব, চববোৰ লগ লাগিছোঁ যেতিয়া। ভালেই হৈছে দেখোন তেতিয়াহ'লে। আমি দেখোন গমেই নাপাওঁ, একো এটা আনিবলৈও নহ'ল তোমালোকলৈ। আইঅ' নবৌ, কি আনিব লাগে? এতিয়া বুঢ়া হ'লোঁ আৰু, সেইবোৰ বস্তু দিবলৈ এতিয়া ল'বলৈ দিন নাই আৰু আমাৰ। আপোনালোক যে আজি দিনটোতে ওলাইছেহি, একেলগে ভাত এসাঁজ খাম, এয়াই শান্তি। আপোনালোকে চাহ খাওক, মই ভাতত লাগোঁগৈ। নৰেন দা, চব ৰেডি নে? কেকটো পিছে কেতিয়া আনি থ'লে? নবৌৱে গম পায় নে নাপায়? নেপায় একো গম নাপায়। মই আনি থৈছোঁ আৰু মৰমতে। কি বা কয় এতিয়া, গালিয়ে পাৰে নে কিয়ে কয়। গালি পাৰিব নালাগে বাৰু, ল'ৰা ছোৱালী দুটাই ভালেই পাব। তহঁতি ডেক'ৰেশ্যন মানে আগতেই কৰি থৈছ। বোৱাৰীয়ে গম পায় নে নাপায় পিছে? বা ভাল লাগিছে দেই, একো এটা আনিবলৈহে নহ'ল তোলৈ। হ'ব দে কিনো আনিব লাগে। তই পিছে আনকালেও মোলৈ একো নান। সেই বুলি। চব ৰেডি কৰি ৰাখিছা তাৰমানে? ভালেই হৈছে, এতিয়া মনে মনে বোৱাৰীক মাতি দিব লাগে। তেওঁ আমাৰ পাকঘৰৰ ৰাণীহে, অনবৰতে পাকঘৰটোতে দেখোন সোমায়েই থাকিবলগীয়া হয়। সেইকাৰণে পাকঘৰটোতে কেকটো কাটক, বেয়া হ'ব নি? কিটোনো বেয়া হ'ব, নবৌৱে ভালহে পাব আকৌ, কিমান শান্তি যে পাব মানুহজনীয়ে। হেৰা চাওঁ, এইফালে আহাচোন। এইবোৰ কি আকৌ? এইবোৰ আপুনি কেতিয়া আয়োজন কৰিলে? আৰু কেক কেতিয়া আনিলে?
কিছু দিয়াও দেই মানুহজন কেতিয়া কি কৰি থাকে। ন ছোৱালী, কেক কাটা খাব লাগে, ৰখি থাকিব নোৱাৰি আৰু। অঁ নব, সোনকালে কেকটো কাটি দিয়ক আৰু তাৰপৰা ভাত পানী খাব লাগে। হয়নে? ভালেই লাগিছে দেই এনেকৈ দেখি পেলাই। আচৰিত কিন্তু মানুহবোৰে কেতিয়ানো মনে মনে কামবোৰ কৰি থয়। হ'ব বাৰু, চবেই আজি খাই বৈ এসাঁজ ভালকৈ আনন্দ কৰিব লাগিব। হেপী এনিভাৰ্চাৰী মাই ডিয়েৰ লাভলি ৱাইফ। থেংক ইউ, চেম টু ইউ। হেপী anniversary। এনিভাৰ্চাৰী। তহঁতি দুইটাই সুখত থাক, ভালে থাক, শান্তিত থাক, আৰু ল'ৰা ছোৱালী দুটাক যাতে মানুহ কৰ, পৰিয়ালটো ভালে কুশলে থাকক, এয়াই আমাৰ আশীৰ্বাদ দেই। বিশেষটো একো আনিবলৈ নহ'লে, গমো নাপাওঁ, ফোন চোন নকৰাকৈ আহিছোঁ। আশীৰ্বাদহে দিছোঁ তহঁতক। মোৰ ফালৰ পৰাও আশীৰ্বাদ, মৰম, ভালপোৱা সদায় আছে তোমালোকৰ প্ৰতি। অঁ ময়ো দেই, মোৰ ফালৰ পৰাও আছে। মইতো থাকোঁৱেই সদায় লগত, আপোনালোকৰ লগত। বাকী আপোনালোকক ভগৱানে কুশলে ৰাখক আৰু। বাকী ইহঁতি ল'ৰা ছোৱালী দুটাহে আহি নেপালেহি। আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব দেই। ভাল পালে যদি কমেণ্ট এটা, লাইক এটা আৰু শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে। বাকী আমাৰ এই পৰিয়ালটো যাতে সদায় ভালে থাকক, সুখলে থাকক, আপোনালোকে আশীৰ্বাদ দিব। থেংক ইউ, বাই বাই।